ফেচবুকত কেনেকৈ ৰিল দিয়ে তাৰপিছতে ইউটিউব চেনেল এটা লাগে বুলি খুলি দিবৰ কাৰণে সেইকাৰণে বাইদেউ আজি আমাৰ ঘৰত আহিছে তো মানে মই এতিয়া শিকি আছোঁ বাইদেউ মই মানে মোবাইলৰ বিষয়ে ইমান নাজানো মোৰ এইজনী জীৱন বাতৰ লগৰী হ'ব আৰু তাই মোৰ হোৱা নাই প্ৰতিভা এতিয়ালৈকে হোৱা নাই জীৱন বাতৰ তোৰ হোৱা নাই জীৱন বাতৰি সেইটো নহয় মানে হাজবেণ্ডে হয় নহয় মানে বান্ধৱী প্ৰকৃতৰ বান্ধৱী আৰু নিজৰ ভনীৰ নিচিনা এইটো মানে ভনীজনী মোক ইমান মৰম কৰিছে বাইদেউ আপুনি নাজানাটো শিকাই দিওঁ মোবাইলৰ বিষয়ে ইমান নাজানো দেখিবও নাজানো কিন্তু আপুনি দুয়োটাই শিকাই দিব এতিয়া মই কি শিকি আছোঁ আপোনালোকে চাই থাকিব দেই বাইদেউ মানে ফেচবুকৰ বিষয়ে একোৱেই নাজানে খালি মানুহৰ মুখত শুনছি যে ফেচবুকত ৰিল বনালি বা ভিডিঅ' দিলে পইচা পায় তো সেইকাৰণে মোক কৈছে কি মোকো এটা খুলি দি মইতো ডেইলি বজাৰ কৰা বা চব্জি বিক্ৰী কৰা মানুহৰ ঘৰে ঘৰে যাই কিনে চব্জি দিওঁ তো সেইবিলাকৰ ওপৰতো মই ভিডিঅ' বনাব পাৰোঁ ন বোলো আপুনি ভিডিঅ' বনাব পাৰে সদায় আপলোড কৰক ৰিল 2-3টাকৈ পইচা পাই যাব আপুনি আৰু যে দে মোকো খুলি দি বোলে বাইদেউৰ মোবাইলটো হৈছে ছেকেণ্ড হেণ্ড মোবাইল বেলেগৰ পৰা কিনা যে তো যাৰ পৰা কিনছি তাৰমানে তেখেতসকলৰ ডিটেইলছেদি মানে মোবাইলটো ভৰি আছে তাৰমানে গেলাৰী হওক আৰু গেমিং এপটো প্ৰায় 15টামান গেমিং এপ আছিল মই সেই গেমিং এপ মাখা গোটেই ডিলিট কৰিছোঁ মোবাইলটো আগতে ক্লিয়াৰ কৰি লৈছোঁ নহ'লে মানে হেং মাৰা হৈ আছে মোবাইলটো তো সেয়াৰ পৰা কৰি তাৰপিছত মই ফেচবুক ইনষ্টল কৰিছোঁ ফেচবুক ইনষ্টল কৰি বাইদেউৰ নতুনকৈ এটা ক্ৰিয়েট কৰি দিছোঁ ফেচবুক একাউণ্ট এটা ক্ৰিয়েট কৰি তাৰপিছত আৰু ফেচবুক একাউণ্ট ক্ৰিয়েট কৰি বাইদেউহঁতে মানে কেনেকৈ ফেচবুকটো খুলিব লাগে কেনেকৈ ৰিলত যাব লাগে ৰিলৰ পৰা যাই কেনেকৈ ভিডিঅ' ওলাব লাগে বাইদেউহঁতে মানে একোৱেই নাজানে বাইদেউহঁতৰ কাম হৈছে কি কিবাকৈ চব্জি বিক্ৰী কৰোঁ যিহেতু অলপমান চব্জি আনি ৰাইজৰ আগত কেনেকৈ উলিয়াই দিব পাৰোঁ মানুহৰ ঘৰত যাই কিনে 2 পইচা পাব পাৰোঁ বিক্ৰী কৰি কিনে বাইদেউহঁতে সেই উদ্দেশ্য বাইদেউহঁতে ইমান আৰু ভিতৰত মোবাইল খৰচেই নাথাকে আৰু বাইদেউহঁতে তো মোৰ তাতে আহিল কাৰণে বোলো দে ভালেই হ'ল মোৰো মনটো ভাল লাগছে যে নাজানা মানুহ শিকাই দিব পাৰিলে কিবা এটা ভাল লাগে মই সেই হিচাপত বাইদেউৰ ফেচবুকটো ইনষ্টল কৰি নতুনকৈ এটা একাউণ্ট ক্ৰিয়েট কৰিছোঁ ক্ৰিয়েট কৰি আকৌ ফেচবুকৰ পৰা যাই কেনেকৈ ৰিলত যাব লাগে ৰিলৰ পৰা যাই কেনেকৈ ভিডিঅ' গেলাৰীৰ পৰা আনিব লাগে আনি কেনেকৈ লিখিব লাগে চবতকৈ আচৰিত কথা বাইদেউহঁতে মানে অসমীয়া কীবৰ্ডখনটো নাজানে বাইদেউ কিন্তু বিচাৰি আছে অসমীয়াত লিখিবৰ কাৰণে তো মোক কৈছে মই অসমীয়াত লিখিম বুলি অসমীয়াত লিখিব লাগিলে অসমীয়া কীবৰ্ডখনটো বহুত টান হয় বাইদেউক মই কৈছোঁ যে আপুনি টান পাব বাইদেউ কৈছে নহয় দে দিছোঁ মই পাৰিম দে তাতে হেৰিখন উলিয়াই দিছোঁ মই ছেটিংছত যাই কিনে কীবৰ্ডখন তো বাইদেউ মানে ক খ গ ঘ মই ক'ত কি আছে মানে বাইদেউ বিচাৰি পোৱা নাই বাইদেউ মানে বহুত এনেকৈ চাই থাকিব লগা হৈছে বা ইম'জি ক'ত পায় মই ভিডিঅ'ত দেখাই আছোঁ আপোনালোকে চাই আছে তো বাইদেউক মানে A to Z মানে বুজাব লগা হৈছে বাইদেউ ধুনীয়াকৈ বহী কলম আগত লৈ লৈছে বাইদেৱে বহী কলম দি ধুনীয়াকৈ নাম্বাৰিং কৰি লিখি লৈছে আৰু ফেচবুকত যাই যে এই ৰিল আপলোড কৰাৰ পিছত যে লিখিব লাগে ডেছক্ৰাইব কৰিব লাগে এইবিলাক মই শিকি আছোঁ বৰ্তমান বা তাৰপিছত যে হেছটেগ মাৰিব লাগে বাইদেউক গোটেইখিনি মই ডিটেইলছ ধুনীয়াকৈ বুজাই দিছোঁ আৰু আনকি তেখেতক প্ৰেক্টিকেল কৰিও দেখাই দিছোঁ মই এনেই এটা দুটা দেখাই দিছোঁ বাইদেউ নিজেও প্ৰেক্টিচ কৰি আছে সেনেকৈ আৰু বহীটো লিখি লৈছে সেনেকৈ লিখি লৈ ফেচবুকটো যেতিয়া ৰিল আপলোড হৈ গ'ল নিজে তেখেতক নিজেই কৰিব পাৰিছোঁ 2 এটা খালি মই দেখাই দিছোঁ আৰু হৈ যোৱাৰ পিছত আৰু ইউটিউবতো বাইদেউ কৈছে মোক এটা ইউটিউবৰ চেনেল খুলি দি বুলি একেলগে আজিতে বুলি আৰু যিমান দেৰি হৈ হ'ব মোৰো দে তেতিয়াহ'লে ফেচবুকটো হৈ যোৱাৰ পিছত আৰু ইউটিউব খুলিবৰ কাৰণে মই চেষ্টা কৰিছোঁ চাওঁ যে তাতে জিমেইল একাউণ্ট গুগল একাউণ্টত বেলেগত দিয়া আছে যাৰ পৰা মোবাইল কিনছিল আৰু তেখেতসকলৰ গুগল একাউণ্টটো মই আকৌ ডিলিট কৰি বাইদেউৰ নামত এটা গুগল একাউণ্ট খুলিছোঁ নতুনকৈ খুলি ইউটিউব চেনেল খুলিছোঁ খুলি আৰু ময়ে ভিডিঅ' কৰি থোৱা 2টামান ভিডিঅ' বাইদেউৰ এডিটিং কৰিছোঁ এডিটিং কৰি আৰু ইউটিউবত আপলোড কৰি দিছোঁ দি কিনে ষ্টেটাছ লগাইছোঁ হোৱাটছআপত তাৰপিছত তেখেতৰ চিনাকিবিলাকক দিছোঁ সেনেকৈ আৰু তেখেতক মানে বহুতখিনি যিমানখিনি পাৰোঁ মই আৰু চেষ্টা কৰিছোঁ আৰু মানে হেল্প কৰিবৰ কাৰণে তাৰপিছত ইউটিউব চেনেল খোলা হোৱাৰ পিছত বাইদেউক চাহ খাব দিলোঁ চাহ নহয় কফি দিছোঁ দিয়ক বাইদেউ একদম প্ৰাৰ্থনা কৰাত লাগি গৈছে আপোনালোকে ভিডিঅ'ত দেখি আছে তেখেতে মানে খ্ৰীষ্টান হয় তেখেতৰ যি খাবই নিদিয়ক আপুনি কিবা এটা খাব দিয়াৰ আগত তেখেতে প্ৰাৰ্থনা কৰি ল'বই আৰু যোনে নিদিয়ক মোৰ কিন্তু চুলি তুলীয়া একদম আউলি বাউলি হৈ আছে দিয়ক মই শুই আছিলোঁ সন্ধিয়া টাইমত বাইদেউ আহি ওলোৱাৰ কাৰণে মই আৰু এইবিলাক আৰু হেৰি কৰি থকা নাই আৰু ষ্টাইল মাৰি থকা নাই দিয়ক মই বোলো ভিডিঅ' এটা মই সৰুকৈ বনাই লওঁ ইউটিউবত দিবৰ কাৰণে মই এইখিনি ভিডিঅ' যিহেতু দিয়া নাই আকৌ এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কিবা যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব দেই আৰু বাইদেউক মৰম দিব বাইদেউৰ চেনেলটো মই দিম ৰ'ব এটা ভিডিঅ' বনাই কিনে
বাইদেউ মানে মোক কৈ আছে আৰু এই চাহ দিয়া নাই কফি দিছোঁ, বাৰে বাৰে মোক চাহে ওলায়। তাৰপিছতে বাইদেউ কৈ আছে এই মোক তাৰমানে চব্জি বেপাৰী বুলি কোনোদিন হেৰি নকৰে, গোটেই নিজৰ মানুহৰ দৰে ট্ৰিট কৰে। আৰে মানুহটো মানুহে ন, বাইদেউক মই এনেও ভাল লাগে। বাইদেউ কিবা চিম্পুল যে সহজ সৰল, বাইদেউহঁতে মানে একা বেকা কথাবিলাক বুজি নাপায়, একদম সহজ সৰল। বড়ো ৰাভা মানুহ, বাইদেউ ৰাভা লিখে।